নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এম বি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু ৭৪তম গণতন্ত্ৰ দিৱসৰ লগতে সৰস্বতী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বৰনামঘৰৰ শুভ উদ্বোধন কৰিলে তাৰে কিছু দৃশ্য আৰু তাত কেনেকুৱা ধৰণৰ আয়োজন কৰিলে তাৰে কিছু দৃশ্য আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই। জয় আই অসম।